চাব লাগিব বহি ইয়াতে মৰ্ণিং এছেম্বলি দেখিবি না হে মৰ্ণিং এছেম্বলিতে দেখিব মৰ্ণিং আছে একটু বেশি ভালো করুন
বিশ্রাম, সাবধান, মতলবের বাণী। অহিংসা পৰম ধৰ্ম, এই বাণীটো মহাত্মা গান্ধীয়ে কৈছিল। নীতি কথা, সৰুক মৰম আৰু ডাঙৰক শ্ৰদ্ধা কৰিবলৈ লাগে। শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলিব লাগে। স্বাস্থ্যবিধি কথা, নখ চুলি দাড়ি পৰিষ্কাৰ কৰি ৰাখিব লাগে। নটা পাঠ, মাছৰ নাম, শাক পাচলি, বিশ্রাম, সাবধান। Let us sing the national anthem of India. আমি সদায় বিদ্যালয়লৈ আহিম।
বাতৰি কৰিম। নমস্কাৰ, মই আজি অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য বাতৰিকেইটা পাঠ কৰিম। নাগালিমক ভূমি এৰি নিদিয়ে মণিপুৰে। ভাৰত এতিয়া বিশ্ব শান্তিৰ বাৰ্তাবাহক। হতাশাগ্ৰস্ত হৈ শিৱসাগৰত আৰু এজন শিক্ষকৰ মৃত্যু। ওড়িশাৰ মুখ্যমন্ত্ৰীলৈ অসমৰ 16 শিক্ষাবিদ বুদ্ধিজীৱীৰ পত্ৰ। নাগালিমৰ বিৰোধিতাৰে ৰাজ্যজুৰি আন্দোলনত নামিব হ'ব। চিকিৎসক নোহোৱাকৈ চলিছে 9 বিভাগ ঔষধ প্ৰস্তুত কৰা যন্ত্ৰ। ধনৰ লেনদেনেৰে জাতি সলনি কৰি বিষয়া কৰ্মচাৰীক দিয়ে পদোন্নতি। হাইলাকান্দিৰ প্ৰাক্তন শিক্ষা বিষয়া গ্ৰেপ্তাৰ। ডিব্ৰুগড়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কৃষি বিষয়া। কোকৰাঝাৰত ঐক্যবদ্ধ হ'ল আক্ৰাছু 2 বিভাজিত গড়। অসমৰ মানুহৰ আদৰত অভিভূত চেক গণৰাজ্যৰ অভিনেত্ৰী ছাৰা। নমস্কাৰ।